হাতমাহৰ প্ৰথমতে অসম চৰকাৰৰ ফালৰ পৰা কিন্তু মোলে এটা ফোন আহিছিলে এইবোৰ দেখিছেনে একদম পুৰা জুঙা জুঙা হৈ পেলাই বহুত চুলি মানে গজিছে অমৰে অকনমান তেল চেল দি পেলাই অকনমান মালিশ কৰি দিয়ে তো একদম এইখিনিত বন্ধ হৈ যায় ৰাতি ৰাতি বিশেষকৈ উশাহ ল'ব নোৱাৰো তোৰ ওপৰৰ পৰা লাহে লাহে হোৱা আৰম্ভ কৰিলে তাৰপিছতে পিঠি ফালেও হ'ল পিঠি আৰু এইবোৰ দেখিছেনে চেলাউৰিবোৰো ডাঠ হৈ গৈছে মানে যিবোৰ গাৰ নোম আছে সেই নোমবোৰো মানে অকনমান ডাঠ কলা কলা নিচিনা হৈ গৈছে মোৰ যেহেতু দাগবোৰ ৰৈ গৈছে আৰু গুটিবোৰ অকনমান বিখায়ো আৰু খজুৱাই থাকে মূৰৰ গুটিখিনি সম্পূৰ্ণৰূপে নাইকিয়া হ'ল এতিয়া মানে মূৰত একো গুটি উঠাও নাই নমস্কাৰ ৰিংকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইখিনি ঠাইতে মই প্ৰায়ভাগ ভিডিঅ' বনাওঁ আচলতে এইখিনিত পোহৰটো মানে খুব ধুনীয়াকৈ পৰে সেইকাৰণে ভিডিঅ' বনাবৰ কাৰণে পোহৰটো খুব বেছি জৰুৰী হয় সন্মুখতে এখন ডাঙৰ খিৰিকী আছে সেইকাৰণে মই এইখিনিতে প্ৰায়ভাগ ভিডিঅ' বনাওঁ গতিকে আপোনালোকৰ চাগে দেখি দেখি আমনিও লাগিব পাৰে যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই তেওঁলোকে হয়তো গম পায় যে মই বৰ্তমান প্ৰেগনেণ্ট আৰু 8 মাহত সোমাইছে আৰু বেছি দিন যোৱা নাই আমাৰ বিয়াৰ এতিয়া 7 বছৰেই সোমাবৰ হ'ল 7 বছৰৰ পিছতহে এই ভাল খবৰটো আমাৰ মাজলৈ আহিছে সেই বিষয়েও মই আগতে ভিডিঅ' বনাইছোঁ যিসকলে নাই চোৱা তেওঁলোকৰ কাৰণে মই এই কথাকেইটা আকৌ পুনৰ কৈ দিছোঁ আৰু এই 7 বছৰে যে প্ৰেগনেন্সি হোৱা নাছিলে আৰু এতিয়া হোৱাৰ বাবেনো মোৰ কেনে ধৰণৰ সমস্যা হৈছে আৰু সেই সমস্যাসমূহ কেনেকৈ মই সমাধান কৰিছোঁ সেই বিষয়ে জনাই মই প্ৰথমতে আগতে এটা ভিডিঅ' বনাইছিলোঁ প্ৰথম 3 মাহৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে মোৰ মানে প্ৰায়ভাগ মহিলাৰে আচলতে কিছুমান সমস্যাই দেখা দিয়ে সকলোৰে সমস্যাসমূহ বেলেগ বেলেগ হ'ব পাৰে মোৰ বমি হৈছিলে খুব বেছি গোন্ধ পোৱা হৈছিলোঁ আৰু তেনে ধৰণৰ সৰু সুৰা কিছুমান সমস্যা আৰু সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিছিলোঁ সেই ভিডিঅ'টোতে আছে যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আই বাটন আৰু ডেছক্ৰিপশ্যন বক্সত মই তাৰে লিংকটো দি দিম আপোনালোকে গৈ চাব পাৰিব আৰু আজি মই আপোনালোকক 4 মাহ 5 6 এই 3 মাহতনো মোৰ কি সমস্যা হৈছিলে সেই সমস্যাসমূহ মই কেনেদৰে সমাধান কৰিছোঁ তাৰ বিষয়ে মই জনাবলৈ লৈছোঁ আচলতে প্ৰথম কিমাহত যেনে ধৰণৰ সমস্যা মানে বহুখিনি সৰু সুৰা সমস্যাই দেখা দিছিলে এই 4 মাহৰ পৰা কিন্তু মোৰ সেই সমস্যাখিনি চুটকিয়মে গায়ব হৈ যাতাহে বুলি কৈছে তেনেকৈ মানে সমস্যাবোৰ নাইকিয়া হৈ গ'ল প্ৰথম 2-3 মাহত মানে মোৰ যিটো বমিৰ সমস্যা আছিলে গোন্ধ পোৱাৰ সমস্যা আছিলে সেই সমস্যাটো 5 মাহ সোমোৱাৰ লগে লগে এই মানে বমিৰ সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল মানে এক দিনো মানে বমি নহ'ল 5 মাহ সোমোৱাৰ লগে লগে আৰু গোন্ধ পোৱাটো লাহে লাহে কমি আহিলে সকলো বস্তু ধুনীয়াকৈ মই খাব পৰা হ'লোঁ আৰু মানে যিকেইটা প্ৰব্লেম মই 4, 5, 6 এই কেইমাহত পালোঁ সেইকেইটা তেনেই নগণ্য বুলি ক'ব পাৰি প্ৰথম সমস্যাটো হৈছে মোৰ যেতিয়া 4 মাহ 5 মাহ এইখিনি সময়ত ভৰি দিছিলে সেই সময়ত লাহে লাহে ঠাণ্ডাটো পৰিবলৈ মানে আৰম্ভ কৰিছিলে আৰু মোৰ যিহেতু আগৰে পৰাই মানে সাইনাছৰ প্ৰব্লেম আছিলে সেইবাবে প্ৰেগনেন্সিৰ সময়ত মানে এই সাইনাছৰ প্ৰব্লেমটো বেছিয়ে হৈ যায় মানে যেতিয়া মোৰ বেছিকৈ নাক খোপা মাৰি ধৰিবলৈ ল'লে নাকটো একদম এইখিনিত বন্ধ হৈ যায় ৰাতি ৰাতি বিশেষকৈ উশাহ ল'ব নোৱাৰোঁ দিনত মানে একো প্ৰব্লেম নাই শুই দিলে খালি নাকটো খোপা মাৰি ধৰে দিনতো ধৰে দেই কিন্তু ৰাতি এই প্ৰব্লেমটোৱে বেছি দেখা দিছিলে একদম শুব নোৱাৰোঁ মানে উশাহ ল'বলৈ কষ্ট হয় তাৰপৰা মুখেদি যদি উশাহ লওঁ তেতিয়াতো ডিঙিটো শুকাই যায় ছাৰকো ক'লোঁ তাৰপিছতে মাহঁতকো ক'লোঁ গুগলত ছাৰ্চ কৰিলোঁ ছাৰে মোক এডভাইচ কৰিলে যে এনেকুৱা প্ৰব্লেমবোৰ প্ৰেগনেন্সি সময়ত দেখা দিয়ে সাইনাছৰ প্ৰব্লেমটোৱে বেছিকৈ দেখা দিয়ে যদিহে বহুত বেছি মানে সমস্যা হয় তেতিয়াহ'লে আৰু উপায় নাই ENT ডক্টৰক দেখুৱাব লাগিব কিন্তু তথাপিও তেওঁ ক'লে যে তুমি এটা কাম কৰা গৰম পানীৰ যিটো ভাপ সেই ভাপটো লোৱা আৰু লগতে মেন্থল বুলি এটা পায় সেই মেন্থলটো মানে ভাপটো ল'বলৈ ক'লে একদম এই মাংসখিনি মানে এই নাকৰ ভিতৰত এইখিনিতে মাংস এনেকুৱা দুটা থাকে ন সেইকেইটা একদম বাঢ়ি মানে বন্ধ হৈ গৈছিলে তাৰপিছতে গুগলত ছাৰ্চ কৰি পালোঁ কি যে গাৰুটো মানে হোৱা গাৰুটো অকণমান ওখকৈ ল'ব লাগে আৰু সেইকাৰণে মোৰ যিটো প্ৰেগনেন্সি পিলো আছে মই আগৰ ভিডিঅ'বোৰত দেখাইছোঁ বাৰু যিসকলে চাইছে সেই হাজবেণ্ডে মানে 4 মাহ সোমোৱাৰ পিছত 4 মাহ সোমোৱা নে 5 মাহ সোমোৱাৰ পিছত আনিছিলে নেকি সেইটো প্ৰেগনেন্সি পিলোটো অনলাইনত অৰ্ডাৰ কৰি পেলাই সেই গাৰুটো ওপৰত আৰু এটা গাৰু দি পেলাই মানে মই অকণমান ওখ কৰি পেলাই মূৰটো এনেকৈ দাঙি তেনেকৈ হোৱা আৰম্ভ কৰিলোঁ আৰু যিহেতু সেই গাৰুটো মানে আমাৰ আগৰ গাৰুখিনি আছিলে কপাহৰ গাৰু কিন্তু এই যিটো প্ৰেগনেন্সি পিলো হয় সেইটো মানে এই যে বগা বগা আজিকালি গাৰুবোৰ থাকে
কি বুলি কয় এইটো জানো সেই কপাহটোৰে মানে বনোৱা মেইন যিটো কপাহ হয় কটনৰ সেইটো নহয় মানে গতিকে সেই গাৰুটোৰ পৰা অকণমান মানে গৰম এটা আহি থাকে শুলে মানে মূৰৰ ছাইডটো মানে অকণমান গৰম গৰম লাগি থাকে তো সেই গাৰুটোত শুই পেলাই আৰু অকণমান যিহেতু ওখকৈ ল'লোঁ লাহে 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 মোৰ এই চাইনাছৰ মানে প্ৰব্লেমটো ভাল হৈ গ'ল মই নিজে ক'ব নোৱাৰিলোঁ কেনেকৈ ভাল হৈ গ'ল আচলতে সেইটোৱে গৰম ভাৱটোও পাই থাকিলে আৰু লগতে মূৰটো অকণমান দাঙি শুলোঁ আৰু সেই মেণ্থলৰ যিটো ভাৱ হয় সেইটো মাজে মাজে লৈ থাকিলোঁ তেনেকৈ 5 মাহৰ শেষৰ ফালে মানে এই সমস্যাটো মোৰ নাইকিয়া হৈ গ'ল গতিকে আপোনালোকৰো যদি এনেধৰণৰ কিবা কিবি সমস্যা হয় তেতিয়াহ'লে এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে নিশ্চয় সুফল পাব আৰু এই সময়ত দৰৱ চৰৱ খোৱাটো মানে অকণমান যিহেতু দিগদাৰ হয় বেবীৰ কাৰণেও বেয়া সেইকাৰণে মই ঘৰতে এনেকৈ ঠিক কৰিবলৈ চালোঁ 4 মাহত সোমালে দুদিনমান যোৱাৰ পিছতে মোৰ লাহে লাহে সৰু সৰু গুটি উঠা আৰম্ভ কৰিলে প্ৰথমতে মোৰ এই কপালখিনিত সৰু সৰুকৈ মানে ফুহা লিখিয়াকৈ গুটি উঠিলে আৰু গুটিবোৰ কি হয় অকণমান বগা বগা পৰি যায় আগটো আৰু বিষায় অকণমান যিখিনি উঠি গৈছে এতিয়া কপালত প্ৰথমতে যিহেতু উঠিছিলে সেইখিনি ভাল হৈ গৈছে উঠি পেলাই মানে দুদিনমান থাকে তাৰপিছত ভাল হৈ যায় এইখিনিত উঠিছিলে সেই 5 মাহ 6 মাহ হোৱাৰ পিছত মানে এইখিনি ভাল হৈ গ'ল মুখৰখিনি আৰু দাগবোৰো বৰ্তমান এতিয়া নাই মানে সেই সময়ত কিন্তু একদম গোটেই কপালখন কোলা আৰু এইখিনিও কোলা হৈ গৈছিলে আৰু খজুৱাই অলপ গুটিবোৰ সেইকাৰণে এইখিনি কোলা পৰি গৈছিলে এতিয়া এইখিনি গুটিখিনিও শুকালে তাৰপিছত লাহে লাহে এই পেটৰ এইখিনিৰ পৰা লাহেকৈ মানে ওপৰত হ'ল তাৰপিছতে অলপ পিছত আৰু অলপ তলত হ'ল তেনেকৈ মানে গুটিবোৰ বাঢ়ি বাঢ়ি গৈ থাকিলে মানে তলফালে পিছত হ'ল পিঠিত এইখিনিত ওপৰত প্ৰথমতে হ'ল তাৰপিছত তেনেকৈ বাঢ়ি বাঢ়ি মানে তললৈ গ'লগৈ সেই গুটিবোৰ মানে চেকআপত যেতিয়া গৈছিলোঁ ছাৰক দেখুৱালোঁ ছাৰে ক'লে এইবোৰ মানে হৰমনৰ কাৰণে হয় বুলি ক'লে কিছুমান মানুহৰ মানে গতিকে একো চিন্তা কৰিবলগীয়া নাই যেতিয়া প্ৰেগনেন্সি মানে হেৰি হ'ব ডেলিভাৰী হৈ যাব তাৰপিছত এইবোৰ নিজে নিজে সব মানে ঠিক হৈ যাব বুলি ক'লে আৰু হয়ও যিবোৰ মানে মুখত উঠিছিলে সেইবোৰ লাহে লাহে নাইকিয়া হৈ গ'ল এতিয়া মানে পেটত আৰু পিঠিত এতিয়াও আছে পিঠিৰ ওপৰখিনি নাইকিয়া হৈ গ'ল কিন্তু এই তললৈ এতিয়াও আছে মানে মই কৈছোঁ নহয় ওপৰৰ পৰা তললৈ গৈ আছে মানে গুটিখিনি তেনেকুৱা কিন্তু দাগবোৰ কিন্তু পিঠিৰ এতিয়াও আছে আৰু পেটতো দাগবোৰ এতিয়াও আছে যিহেতু দাগবোৰ ৰৈ গৈছে আৰু গুটিবোৰ অকণমান বিষায়ো আৰু খজুৱাই থাকে সেইকাৰণে মাক ক'লোঁ মায়ে নিম পাত যিটো পায় সেই মহানিমৰ পাত দি পঠিয়ালে তেতিয়াৰ পৰাই মানে নিম পাতটো মই ভালদৰে ধুই পেলাই বইল কৰি পানীখিনি ঠাণ্ডা হ'বলৈ দিওঁ সেই পানীখিনিয়ে গা ধোৱা পানীৰ লগত অলপ অলপকৈ মিক্স কৰি ধোৱা আৰম্ভ কৰিলোঁ আৰু প্ৰথমতে যিটো মোৰ মূৰতো উঠিছিলে দেই সেই তেনেকুৱা ধৰণৰ গুটি মানে একে আৰু গুটিবোৰ অকণমান ডাঙৰ ডাঙৰ আৰু খজুৱাই দিলে অকণমান বিষায় খজুৱাইও থাকে মূৰত উঠিছিলে সেইকাৰণে মই মূৰ চব সেই পানীৰে মানে ধোৱা আৰম্ভ কৰিলোঁ তাৰপিছতে বহুত মানে কৰা হ'ল নিম পাত আনি বইল কৰি পানীখিনি মানে অলপ ধুওঁ আকৌ বাকীখিনি ফ্ৰিজত মানে বটল এটাত থৈ দিওঁ আকৌ পিছদিনা যেতিয়া গা ধুওঁ আকৌ সেই পানী অলপ দি লওঁ তেনেকৈ মানে ধোৱা হ'ল আৰু যিখিনি পাত মানে থাকি যায় সেইখিনিও মানে গাত সানি পেলাই থাকোঁ তেনেকৈ মানে মুখৰখিনি ভাল হ'ল কিন্তু এই গাৰ পেটৰ মানে দাগবোৰ এতিয়াও থাকি গ'ল আৰু পিঠিতটো এতিয়াও উঠি আছে লাহে লাহে মানে অকণমান দুদিনমান ভাল হয় আকৌ নতুনকৈ এটা মানে পোহা উঠে গতিকে নিমপাতেই ধুই আছোঁ আৰু বেলেগটো একো লগাব পৰা নাই হয়তো ভাল হ'বগৈ চাগে যিহেতু মুখৰখিনি ভাল হ'ল মূৰত যিখিনি কিন্তু গুটি উঠিছিলে সেইখিনি কিন্তু ভাল হ'ল দেই নিমপাতে ধুইয়ে মূৰৰ গুটিখিনি সম্পূৰ্ণৰূপে নাইকিয়া হ'ল এতিয়া মানে মূৰত একো গুটি উঠাও নাই নতুনকৈ আৰু আগৰখিনিও ভাল হ'ল আৰু 3 নম্বৰতে মোৰ 6 মাহৰ মাজমানৰ পৰা লাহে লাহে পেট আৰু গোটেই মানে গাটো হাতৰ তলুৱা ভৰি তলুৱা এইবোৰ মানে আৰু হাত ভৰি এইবোৰ চব মানে খজুৱা আৰম্ভ হ'ল এই গুটিবোৰৰ কাৰণে নহয় কিন্তু পেটত বাৰু গুটি উঠিছে বুলি মই প্ৰথমতে ভাবিছিলোঁ কিন্তু পিছলৈ যেতিয়া মানে 6 মাহৰ শেষৰ ফাললৈ লাহে লাহে মোৰ ভৰি হাতৰ তলুৱা ভৰি তলুৱা এইবোৰ খজুৱা আৰম্ভ হ'ল তেতিয়া গম পালোঁ যে এই গুটিৰ কাৰণে এই খজুৱতিটো নহয় আচলতে লিভাৰৰ কাৰণেহে এই খজুৱতিটো মোৰ হৈছিলে পিছত 7 মাহৰ চেকআপত যাওঁতে এই খজুৱতিটোৰ কথা ছাৰক কৈছিলোঁ আৰু মোক লিভাৰ টেষ্ট কৰিবলৈ দিছিলে সেইখিনি মই এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ ভিডিঅ'টোৰ লিংক মই আই বাটন আৰু ডেছক্ৰিপশ্যন বৰ্ডত দি দিম গতিকে লিভাৰৰ কাৰণেহে এই খজুৱতিটো মোৰ হৈছিলে আৰু তাৰ কাৰণে মই বৰ্তমান দৰৱ খাই আছোঁ আৰু অলপ অলপ সেই খজুৱতিটো কমিছে আৰু 4 5 6 এই 3 মাহত কিন্তু মোৰ বহুত বেছি এটা সমস্যা মানে নহ'ল সেই 3টা বুলিয়ে ক'ব পাৰি আৰু যিটো প্ৰথমতে মানে যিখিনি কষ্ট পাইছিলোঁ সেই কষ্টখিনি মানে
যিটো প্ৰেগনেন্সি এনজয় বুলি কয় যে সেই 4, 5, 6 এই কেইমাহতে মানে মই পুৰা ফুল এনজয়মেণ্ট কৰি ল'লোঁ ইফালে সিফালে যাবও পৰা হ'লোঁ আৰু কাম বনবোৰ কৰিব পৰা হ'লোঁ সকলোবোৰ বস্তু খাবও পৰা হ'লোঁ যিহেতু গোন্ধবোৰো চব ল'ব পাৰিলোঁ গতিকে সেই সময়ত ধুনীয়াকৈ মানে সকলোবোৰ নিয়াৰিকৈ চলি গ'ল আৰু এটা সমস্যা সেইটো পিছে মাজে মাজেহে দেখা দিছিলে ইমান সমস্যা বুলি ক'ব নোৱাৰি মানে মাজে মাজে ভৰি আঁঠু যিটো পানী গাঁঠি বুলি কয় সেনেকুৱা গাঁঠিবোৰ আৰু হাতখন বা কঁকালটো মাজে মাজে অকণমান বিষ হৈছিলে আৰু সেই বিষটো আৰু তেনেকৈ আৰু গৰম পানী অকণমান ভৰি বিষালে মানে যিটো গৰম পানী হট ৱাটাৰ বেগৰ সেইটো হেক দি দিওঁ নাইবা অমৰে অকণমান তেল চেল দি পেলাই অকণমান মালিচ কৰি দিয়ে হাত ভৰিবোৰ বিষালে বহুত বেছি বিষ নহয় কিন্তু কেতিয়াবা মানে মাজে মাজে বহুত দিনৰ মূৰত এদিন তেনেকৈ অকণমান বিষ এটা হৈছিলে আৰু সেইখিনি তেনেকৈ আৰু গৰম পানী হেক লৈ আৰু অকণমান তেল দি পেলাই মালিচ কৰি তেনেকৈ ভাল হ'ল প্ৰথম কেইমাহত মোৰ খুব বেছি চুলি সৰিছিলে বুলি কৈছিলোঁ একদম ফনিয়ালেও এসোপা আহে গা মানে মূৰ ধুওঁতেও এসোপা সৰে মানে বহুত আৰু মই ভাবিছিলোঁ মই চাগে টাকলিয়ে হ'মগৈ নেকি বুলি শেষলৈকে কিন্তু একদম এই যে কৈছোঁ মেজিক লিখিয়াকৈ মোৰ 6 মাহমানৰ পৰা সম্পূৰ্ণৰূপে মানে চুলি সৰাটো বন্ধ হৈ গ'ল এতিয়া মানে ফনিয়ালেও খুব বেছি এডাল সৰিব আৰু মূৰ ধুওঁতেও খুব বেছি এডাল বা দুডাল তাতকৈ বেছি মানে নহৰেই মানে এতিয়া আৰু চুলিবোৰ নতুনকৈ গজিবলৈ লৈছে এইবোৰ দেখিছেনে একদম পুৰা জোঙা হৈ পেলাই বহুত চুলি মানে গজিছে এইখিনিত একদম পাতল হৈ গৈছিলে এতিয়া বহুতখিনি গজিছে এইফালেও গজিছে গতিকে আৰু এইবোৰ দেখিছেনে চেলাউৰিবোৰো ডাঠ হৈ গৈছে মানে যিবোৰ গাৰ নোম আছে সেই নোমবোৰো মানে অকণমান ডাঠ কলা নিচিনা হৈ গৈছে মোৰ চকুৰ চেলাউৰি আইব্ৰটো খুব বেছি পাতল আছিলে আৰু এতিয়া মানে নেচাৰেলি মানে একদম নিজে নিজে কলা আৰু ডাঠ হৈ গৈছে ভালে পাইছোঁ আৰু পাতল হ'লেনো কাৰ ভাল লাগে ডাঠ হ'লে ভাল লাগে আৰু সেয়াই এই 3 মাহত মোৰ বহুত বেছি মাজৰ 3 মাহত মানে সমস্যা নহ'ল ধুনীয়াকৈ পাৰ হ'ল আৰু আশা কৰিছোঁ শেষলৈকেও মানে আমাৰ যিটো আহিবলগীয়া সন্তান সেয়াও যাতে খুব সুস্থ সবলভাৱে এই পৃথিৱীলৈ মানে কোনো সমস্যা নোহোৱাকৈ আনিব পাৰোঁ তাকে কামনা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব ভগৱানে অত বছৰৰ মূৰত এই সুখকণ মানে দিছে আৰু এটা কথা কওঁ দেই মোৰ এতিয়াহে মানে ফটকৈ মনত পৰিছে মই যিহেতু মোৰ যিটো বেবীৰ কাৰ্ড হয় মানে হেৰি হ'লে চৰকাৰীভাৱে এটা যিটো কাৰ্ড বনাব পায় কি বুলি কয় নামটো সেইটো জানো পাই পাহৰিলোঁ মই সেই কাৰ্ডখন মই বনাইছিলোঁ আৰু বেজিকেইটাও মই এই তাতে লৈছিলোঁ মানে চৰকাৰীভাৱে আৰু পিছলৈও যিহেতু বেবীৰ কাৰণে সেইটো খুবেই জৰুৰী হয় বাৰ্থ চাৰ্টিফিকেটখনৰ কাৰণে সেইবাবে আৰু সেই কাৰ্ডখনে দিয়াৰ কাৰণে নেকি সম্ভৱ তাত যিহেতু মোৰ ফোন নম্বৰ আৰু কিবা কিবি মানে দিয়া হৈছিলে গতিকে 7 মাহৰ প্ৰথমতে অসম চৰকাৰৰ ফালৰ পৰা কিন্তু মোলৈ এটা ফোন আহিছিলে আপুনি ভালে আছে নাই বৰ্তমান কেইমাহ চলি আছে স্বাস্থ্য কেনেকুৱা আছে বৰ্তমান কেইমাহ হৈছে আৰু খোৱা বোৱা কেনেকৈ কৰিছে এইবোৰ কথা সুধি পেলাই আৰু তাতে মানে ডক্টৰ থাকে বুলি কৈছিলে যদি কিবা সমস্যা হয় তেতিয়াহ'লে আমাক ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে সুধিব পাৰে সমস্যাবোৰৰ কথা সেই ফোনটো এদিন 7 মাহৰ প্ৰথমতে আহিছিলে তাৰপিছতে আৰু এতিয়া 7 মাহৰ শেষতো মোলৈ আকৌ সেই ফোনটো আহিছিলে আৰু সেইদিনাটো বহুত মানে দেৰি পাতিলে খুব বেছি 15-20 মিনিটমান পাতিছে আৰু সকলো সমস্যা কথা সুধিছে কি সমস্যা হৈছে আৰু কিবা আপোনাৰ সুধিব লগা আছে নেকি আৰু প্ৰেগনেন্সিত এতিয়া কি সাৱধান হ'ব লাগে এই 7-8-9 মাহত তাৰপিছতে কি হ'লে মানে কেনেকুৱা অৱস্থা হ'লে হস্পিটেললৈ লৰালৰিকৈ যাব লাগে কি খাব লাগে আৰু এইবোৰ যিবোৰ মানে চৰকাৰী যিবোৰ সুবিধা আছে সেই সুবিধাসমূহ পাইছেনে নাই ভালে মই ক'লোঁ বাৰু যে আমি মানে ইয়াত থাকোঁ গতিকে আমাৰ হাজবেণ্ডৰ ঘৰতে যিহেতু মানে সেই ঠাইতে মই যিহেতু কাৰ্ডটো বনাইছোঁ গতিকে তালৈ যাব পৰা নাই সেই কথাটো বুজাই ক'লোঁ আৰু তেওঁলোকে ফোন কৰি পেলাই মোক মানে খবৰ লয় তেনেকৈ বুলি মই জনালোঁ আশা বাইদেউসকলে যিহেতু এই কাৰ্ডখন তেওঁলোকৰ ওচৰতে বনোৱা হৈছে সেইটো কথা ক'লোঁ আৰু লগতে কি কৈছে এইবোৰ টেবলেটবোৰ পাই আছে নাই সেইটো সুধিছে মোক দিছিলে বাৰু কিন্তু মই যিহেতু খোৱা নাই ছাৰে যিখিনি দিছে সেইখিনিয়ে মই খাই আছোঁ সেইটো বাৰু কোৱা নাই মই আৰু লগতে টেষ্টবোৰ ভালকৈ কৰিছে নাই মানে বহুত কথা পাতিলে বহুত সময় কথা পাতিছে আৰু বেবীৰ মুভমেণ্ট এতিয়া গম পাইছেনে নাই
তাৰপিছতে কেনেকৈ শুব লাগে কেনেকৈ মানে উঠা বহা কৰিব লাগে এই সময়ত যে খুব মানে খৰকৈ মানে একদম শুৱাৰ পৰা উঠিব নালাগে বা বহাৰ পৰা উঠিব নালাগে তাৰপিছতে খুব খৰকৈ খোজকাঢ়িব নালাগে ল'ৰা ঢপৰা খুব বেছি হুলস্থুলীয়া জেগালৈ যাব নালাগে সেইবোৰ সকলোবোৰ মানে কৈছে আৰু লগতে ডেলিভাৰী মানে ক'ত কৰাব সেইটোও সুধিছে আৰু বহুত কথা মানে সুধিছিলে মই সকলোবোৰ পাহৰিলোঁ আৰু আপোনালোকলৈ এনেকুৱা ফোন কল আহিছে নাই বাৰু জনাবচোন কমেণ্টত মোলৈ কিন্তু দুবাৰ আহিলে এতিয়ালৈকে এইজনী বগে এইটো মেক্স এটা কথা কি শুনিবা মেক্স চাওঁ বৌ কৈ দে বৌ কৈ দে ক'ব বগী এইকেইদিনতহে অকণমান ঠিক হৈছে বেছ এইজনী তাইও পোৱালি দিব হৈছিলে কিন্তু পোৱালি এটা দিছিলে জানো পোৱালিটো পেটতে কিবা হ'ল নে মানে জন্ম হোৱাৰ পিছতে কিবা হ'ল মৰি থাকিলে পোৱালিটো বেচেৰীজনী সেইকেইদিনত বহুত একদম মনটো মৰা আছিলে ন এতিয়া অকণমান আকৌ ভাল হৈছে একো নেখায় নেমেলে একদম বাঁহৰ পৰা ওলায়ে নাহে জীৱ জন্তু হ'লেও সিহঁতেও মানে একেহে আৰু মানুহৰ লিখীয়া নুঠিবি মোৰ গাত হৈ গ'ল কিবা এটা খাবলৈ দিম ৰ এইজনী এতিয়া অকণমান ফূৰ্তিটো হৈছে সিহঁতৰো পোৱালিৰ প্ৰতি সমানেই মৰম একদম কিবা এজনী হৈ গৈছিলে খিনাই মিনাই একদিন খাই বৈ অকণমান শকত হৈছে ইজনী জোনালী দোকানৰ পৰা আহিছে সেইকেইদিনত মেক্সিও মানে তাইক বহুত হেৰি কৰিছিলে ইভাগে তাৰ ভাগৰ খানাখিনি তাইক কেতিয়াও খাবলৈ নিদিয়ে কিন্তু সেইকেইদিনত যেতিয়া পোৱালিটো মানে তাই হেৰিয়াত আছিলে পেটত আছিলে তেতিয়া মেক্সে তাৰ নিজৰ ভাগৰ খানাখিনিও তাইক খাবলৈ এৰি দিছিলে বেয়াও লাগে বেচেৰাকেইটা একো ক'বও নোৱাৰে সিহঁতৰ দুখৰ কথা ঠিক আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ পৰা যিসকল মানে মা হ'ব লগা মোৰ লিখীয়া হৈ আছে আৰু লগতে যিসকলে মানে ফেমিলি প্লেনিং কৰি আছে তেওঁলোকৰ কাৰণেও অকণমান হ'লেও সহায়ক হ'ব গতিকে ভিডিঅ'টো পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যাতে মানে আনেও এই ভিডিঅ'টোৰ পৰা অকণমান কিবা এটা শিকিব পাৰে আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু ধুনীয়া কমেণ্ট কৰিব আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মোৰ আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপুনি সোনকালে পাই থাকিব ঠিক আছে তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহোঁ বাই